অনুষ্ঠানলৈ আজি মোৰ লগত আছে মোৰ বন্ধু গুণকান্ত দাস। নমস্কাৰ। জয় জয়তে সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ শেহতীয়াকৈ হ'লেও। আৰু আজিৰ এই প্ৰাকখনত এনেকুৱা এটা মুহূৰ্ত গঢ়ি তোলাৰ বাবে ৰাজুকো কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। যিহেতু বিহুৰ বতৰ, গুণদা আমাৰ দৰ্শকক তুমি এতিয়া তোমাৰ গীত কি শুনাবা? মই প্ৰথমে শ্লোক এটাৰে আৰম্ভ কৰিছোঁ, ভগৱানকে প্ৰাৰ্থনা কৰি আৰু তোমাৰ অনুষ্ঠানৰ সৌচৱ বৃদ্ধি হ'ল, গতিকে শ্লোক এটাকে আৰম্ভ কৰিছোঁ। ঠিক আছে। শ্ৰী কৃষ্ণায় বাসুদেবাই নমঃ দৈবকী নন্দনায় সা নন্দা গোপা কুমারায় গোবিন্দায়ে নমো নমঃ নমঃ পঙ্কজ নাভায়ে নমঃ পঙ্কজ মালিনে নমঃ পঙ্কজ নেত্রায় নমস্তে পঙ্কজঙ্ঘৈ বাসুদেব শ্রুতং কৃষ্ণং कंस सनुरामर्दनम दैवकी हृदयानन्दं कृष्णं वन्दे जगद्गुरु। ধন্যবাদ। ভাল লাগিল তোমাৰ শ্লোকটো। যিহেতু বিহুৰ বতৰ, আমি বিহুলৈ আৰম্ভ কৰোঁ বিহুগীতকে। ঠিক আছে, বিহুগীতকে অলপ আৰম্ভ কৰিছোঁ। বেকা বেকি কৈছাই বুধৈ ঐ কলিজা দেখাবা ঐ খোলা খুলি কৈ কৈ দিয়া যদি ভালে পোৱা বেকা বেকি কৈছাই বুধৈ কলিজা দেখাবা খোলা খুলি কৈ কৈ দিয়া যদি ভালে পোৱা কিনো ভাবি আছাৰৈ মনৰ বেথা মনত লৈ কিনো ভাবি আছাৰৈ মনৰ বেথা মনত লৈ যৌৱন নদী খদি জানৈ চিৰদিন নাথাকে চিৰদিন নাথাকে ঐ ৰামচন্দ্ৰ নহলো মই বনত দিবলে অসীতাক বনত দিবলে অৰ্জুনো নহওঁ যে মই ভগাই ল'বলে দ্ৰৌপদীক ভগাই ল'বলে দুশ্মন্ত নহওঁ যে মই আগঠি পিন্ধাই জানৈ আগঠি পিন্ধাই তোমাক পাহৰিবলে জানৈ পাহৰিবলে নব গামোচা বব জানানে নব সূতা কাটিব জানানে ঐ আমাৰ ঘৰৰ সিজনে আকৌ গামোচা বব নাজানে আমাৰ ঘৰৰ সিজনে আকৌ গামোচা বব নাজানে নব গামোচা বব জানানে নব সূতা কাটিব জানানে আমাৰ ঘৰৰ সিজনে আকৌ সূতা কাটিব নাজানে আমাৰ ঘৰৰ সিজনে আকৌ গামোচা বব নাজানে নব ফেচবুক তোমাৰ আছেনে নব হোৱাটছআপ তোমাৰ আছেনে ঐ আমাৰ ঘৰৰ সিজনে আকৌ ফেচবুক কি বস্তু নাজানে আমাৰ ঘৰৰ সিজনে আকৌ হোৱাটছআপ কি বস্তু নাজানে মাজনী লৈ আহিছো কেমেৰা
মাজনী লৈ যাম তোমাৰ চেহেৰা মাজনী লৈ আহিছো কেমেৰা মাজনী লৈ যাম তোমাৰ চেহেৰা মাজনী বগা বেৰত লমাই থম মাজনী বতাহতে হালিবা মাজনী মোলে নুচাই হাঁহিবা মাজনী বতাহতে হালিবা মাজনী মোলে নুচাই হাঁহিবা মাজনী মৰমতে কুলালো মাজনী মৰমতে কুলালো মাজনী মৰমতে কুলালো ধন্যবাদ গুণদা গুণদা এইবাৰ নতুন গীত তোমাৰ কিবা পৰিচালনা কৰিছানে নতুন মনময়ূৰী কৰাৰ কথা আছিলে আৰু যিহেতুকে বৰ্তমান এতিয়া লকডাউন চলি আছে গতিকে কামটো আধৰুৱা হৈ আছে তথাপিও তোমাৰ চেনেলতে মই গীতটো বাৰু অলপ গুণগুণাই দিছোঁ নিশ্চয় মোৰ মনময়ূৰী বলিয়া মোক কৰিলি হে ৰাতি নাহে টোপনি মোৰ মনময়ূৰী ৰাতিপুৱা উঠি কলেজলৈ বুলি ৰৈ থাকো আহি গেটতে ৰখি কৰবি তলত বহি লিখো যে কবিতা শাৰী মেঘালী চুলি মেলি যোৱা তুমি মোৰ আগেদি মোৰ মনময়ূৰী বলিয়া মোক কৰিলি হে ৰাতি নাহে টোপনি মোৰ মনময়ূৰী মোৰ মনময়ূৰী মোৰ মনময়ূৰী ধন্যবাদ গুণদা তোমাৰ এই সুন্দৰ গীতটোৰে আজি আমাৰ অনুষ্ঠানটি সামৰণি কৰিছোঁ তোমালৈ বহুত বহুত ধন্যবাদ ধন্যবাদ তুমি আৰু আগুৱাই যোৱা তাৰে কামনা কৰিলোঁ হেল্ল' ফ্ৰেণ্ডছ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো যদি ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু এনেকৈয়ে মই আগলৈ আপোনালোকৰ প্ৰিয় শিল্পীৰ সৈতে অনুষ্ঠানবোৰ লৈ আহি থাকিম আজিলৈ